খালিস্তানৰ বিষয়টো বা খালিস্তান আন্দোলনৰ বিষয়টো প্ৰায় আমাৰ ভাৰতত এক নিজম পৰি আছিল কিন্তু লক্ষণীয়ভাৱে আজি কেইদিনৰ পৰা দেখা গৈছে যে নিউজত খালিস্তানৰ বিষয়টো বাজিছে বা খালিস্তান সম্পৰ্কে কিছুমান কথা প্ৰচাৰ হৈছে এটা কথা হ'ল এই খালিস্তানটোনো কি হয় আপোনালোকে চাই খালিস্তান শব্দটো নিশ্চয় শুনিছে যে যেতিয়া আমাৰ ভাৰতত পাঞ্জাবৰ কৃষকসকলে এই কৃষি আইন যেতিয়া এই আইনটো বিৰোধ কৰি আন্দোলন কৰিছিলে এই সময়ত আমাৰ ভাৰতৰ কেন্দ্ৰ চৰকাৰৰ কিছুমান লোকসকলে এই আন্দোলনটো খালিস্তানী আন্দোলন বুলি আখ্যা দিছিল কিন্তু এটা কথা হ'ল এই যে খালিস্তানী বুলি তেওঁলোকক আখ্যা দিছিল কিয় কাৰণে আখ্যা দিছিল বা এই খালিস্তান আন্দোলনটো কি আছিল বা ইয়াৰ ইতিহাস কি আছিল এই বিষয়ে আজিৰ ভিডিঅ'টোত আমি চৰ্চা কৰিম গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰথম কথা হ'ল খালিস্তান আন্দোলন কি হয় আচলতে খালিস্তান আন্দোলন হৈছে শিখ ধৰ্মৰ লোকসকলে শিখ ধৰ্মক যিটো প্ৰটেকশ্যন বা তেওঁলোকৰ যিটো পাঞ্জাৱত থকা শিখসকলক সম্প্ৰদায়সকলক এটা সুকীয়া ৰাইট দিবৰ কাৰণে তেওঁলোকে বিচৰা এটা সুকীয়া ৰাষ্ট্ৰ বিচাৰি কৰা এটা আন্দোলন হয় আচলতে এই খালিস্তান যিখিনি আন্দোলন হয় এই আন্দোলনটো আৰম্ভ হয় 1947 চনত যেতিয়া আমাৰ ভাৰত স্বাধীন হৈছিল তেতিয়াৰ পৰা তাৰ শিপাটো আৰম্ভ হৈছিলে যেতিয়া 1947 চনত আমাৰ ভাৰত স্বাধীন হৈছিলে এই সময়ত আপোনালোকে জানে যে আমাৰ ভাৰতত বিভাজনো হৈছিলে যাৰ ফলত এই বিভাজনৰ সময়ত কিছুমান আমাৰ যিখিনি পাঞ্জাৱত থকা যিখিনি শিখ ধৰ্মৰ যিখিনি লোক আছিল এই লোকসকল সেই সময়ত এক ৰাতিৰ ভিতৰত তেওঁলোকে মানে ভূমিহীন বা গৃহহীন হৈ পৰিছিলে কিছুমান পাকিস্তান গুচি যাবলগীয়া হৈছিলে আৰু কিছুমান আমাৰ ইণ্ডিয়াত থাকিবলগীয়া হৈছিলে তেওঁলোকৰ নিজৰ যিখিনি ঠিকনা হেৰুৱাই পেলাইছিলে যাৰ ফলত তেওঁলোকে এইদৰে সমগ্ৰ ভাৰতত যিখিনি স্বাধীনতা আন্দোলন হৈছিলে এই স্বাধীনতা আন্দোলনত তেওঁলোকে সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ পাছতো তেওঁলোকে এইদৰে নিজৰ ঠিকনা হেৰুৱাব লগা হোৱাৰ ফলত তেওঁলোকৰ মাজত তেওঁলোকৰ নিজেই এটা ৰাষ্ট্ৰ সৃষ্টি কৰা বা ভাৱ এটা আহি গ'ল আৰু এই ভাৱতে পৰৱৰ্তী সময়ত এটা বিস্তৃত ৰূপ লৈ তেওঁলোকে এইদৰে খালিস্তান নামে সম্পূৰ্ণ তেওঁলোকক এটা বেলেগ ৰাজ্য বিচাৰি তেওঁলোকে আন্দোলন কৰিবলৈ আৰম্ভ কৰিলে ইফালে এইদৰে যেতিয়া তেওঁলোকৰ এই আন্দোলনটো আৰম্ভ হৈ গ'ল তেনেতে এই আন্দোলনটো লাষ্টত গৈ পৰৱৰ্তী সময়ত লাহে লাহে গৈ তীব্ৰ ৰূপ লাভ কৰিলে আৰু এই আন্দোলনটোৰ এই সময়ত সম্পূৰ্ণ গুৰি ধৰিছিলে এই সময়ৰ শিখ নেতা বাবা জৰ্নেল সিং বিন্দনৱালে আৰু এনেদৰে যেতিয়া তেওঁৰ নেতৃত্বত এইদৰে এই আন্দোলনটো গৈ থাকিল তেতিয়া এই সময়ত বিভিন্ন ধৰণৰ চৰকাৰৰ মাজত বা এই আন্দোলনকাৰীসকলৰ মাজত বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত সংঘটিত হৈ গ'ল এই তাৰ ফলত আন্দোলনটো আৰু বেছি অধিক তীব্ৰতৰ হৈ পৰিল পৰৱৰ্তী সময়ত এইদৰে আন্দোলনটো বেছি তীব্ৰতৰ হোৱাৰ লগে লগে এই সময়ত যিসকলে খালিস্তান ৰাজ্য দাবী কৰি আন্দোলন কৰি আছিলে তেওঁলোকে অৱশেষত গৈ তেওঁলোকে হাতত অস্ত্ৰ তুলি ল'লে অৰ্থাৎ তেওঁলোকে চৰম সীমা গ্ৰহণ কৰি তেওঁলোকৰ হাতত অস্ত্ৰ তেওঁলোকে তুলি ল'লে তাৰপাছতে তেওঁলোকে যেতিয়া অস্ত্ৰ তুলি ল'লে তাৰপাছত তেওঁলোকে পাঞ্জাৱত থকা আটাইতকৈ পবিত্ৰ স্থান অমৃতসৰৰ সোণালী মন্দিৰটো তেওঁলোকে অকুপাইড কৰিলে আৰু তাৰ পৰাই তেওঁলোকে আন্দোলনটো চলাই লৈ থাকিলে আৰু এনেদৰে এই আন্দোলনটো হস্ত আন্দোলনৰ পৰিৱৰ্তিত হোৱাৰ লগে লগে আৰু এই আন্দোলনকাৰীসকলে পাঞ্জাৱৰ এই সোণালী মন্দিৰটো অকুপাইড কৰাৰ লগে লগে ভাৰত চৰকাৰৰ এই সময়ত ইন্দিৰা গান্ধীৰ দিনত ভাৰত চৰকাৰৰ অপাৰেশ্যন ব্লু ষ্টাৰ নামৰ এটা অপাৰেশ্যন কৰিলে আৰু এই অপাৰেশ্যনটোৰ দ্বাৰা তাত থকা গোটেই সোণালী মন্দিৰটোত এটা অপাৰেশ্যন কৰিলে আৰু এই অপাৰেশ্যনটো হোৱাৰ পাছত তাত গুলীয়াগুলি হৈ গ'ল আৰু তাৰপাছত তাত বিভিন্ন ধৰণৰ মানুহ মৰি গ'ল আৰু ইয়াৰ লগতে সাংঘাতিক ধৰণৰ ভাৰতৰ সৈন্য জোৱানো তাতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল আৰু এনেদৰে এই আন্দোলন চৰম পৰ্যায়ৰ পোৱাৰ পাছতে পৰৱৰ্তী সময়ত চৰকাৰে বহুত চেষ্টা আৰু বহুত কৌশলেৰে এই আন্দোলনটো দমন কৰিব পাৰিলেগৈ আৰু তাৰপিছত দমন কৰাৰ লগে লগেই অৱশেষত লাহে লাহে গৈ এই আন্দোলনটো নিজম পৰি গ'ল আৰু বৰ্তমান এই আন্দোলনটো প্ৰায় নিজম পৰা অৱস্থাত হৈ আছেগৈ কিন্তু লক্ষণীয় কথা ভাবে এতিয়া বৰ্তমান এই আন্দোলনৰ বিষয়টো অকণমান প্ৰসংগত আহিছেগৈ গতিকে এইকাৰণে আজি ভিডিঅ'টোত মই খালিস্তান সম্পৰ্কে এই বিষয়টোত আপোনালোকক অৱগত কৰিলোঁ যে খালিস্তান কেনেকুৱা আছিলে খালিস্তান কিয় কাৰণে আৰম্ভ হ'ল বা খালিস্তানটোৰ বিশেষ ইতিহাস কেনেকুৱা ধৰণৰ আছিলে এই বিষয়ে আপোনাক জনাই দিলোঁ গতিকে খালিস্তান সম্পৰ্কে কথাটো বা খালিস্তান সম্পৰ্কে যিখিনি ইতিহাস এইখিনিয়ে হয় গতিকে ভিডিঅ'টো চাবলৈ আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ